গীতাৰ্থত অসমৰ সংস্কৃতিক ভাল পোৱা লোকসকলৰ বাবে এটা বিশেষ ভিডিঅ' আনিছোঁ মই আজি। আৰু ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়, সাংস্কৃতিক বিভাগ আৰু সংস্কৃতিৰ প্ৰতি অনুগত্য থকা সকলোৱে এই ভিডিঅ'টো চাওক। ভিডিঅ'টো নহয় আচলতে, এখন প্ৰতিবেদন। ডক্টৰ বেজবৰুৱা অসমীয়া চিনেমাখনে সকলো অভিলেখ ভংগ কৰিছে। খুব ভাল খবৰ, খুব ভাল লগা খবৰ। চাৰিওফালে ঢোক ঢাল বজোৱা হৈছে, প্ৰত্যেকটা সংবাদ মাধ্যমে এইটো কভাৰ কৰিছে, ভাল কথা। পিছে মই যে দেখুৱাব খুজিছোঁ এনেকুৱা মানুহকো কভাৰ কৰক পাৰে যদি। মই দেখুৱাইছোঁ মোৰ কাষৰ এই মানুহজন, চাওকচোন, বৃদ্ধ মানুহজন কোচ খাই গৈছে তেওঁৰ ছালবোৰ, ভৰিখন চাওক। তেওঁৰ নাম অক্ষয় কলিতা, বয়স 85 বছৰ। প্ৰায় 45 বছৰ ধৰি ঢুলীয়াৰ লগত ঘূৰি আছে, ভাওনা কৰি, ঢুলীয়াৰ চং কৰি ঘূৰি আছে। তেওঁ ঢুলীয়াৰ লগত ঘূৰি ফুৰে 45 বছৰ ঘূৰি ফুৰে। ঘৰৰ অৱস্থা মই নকওঁৱেই, তথৈ অৱস্থা মানে ছাল ছিগা ভিকহুৰ দৰে অৱস্থা। তথাপি তেওঁৰ তেজত আছে সংস্কৃতি। এই চাওকচোন, চাওক মানুহজন, চাওক মানুহজন এবাৰ চাই লওক কেনেকৈ আছে। মানুহজনৰ মুখখন এবাৰ চাইছেনে? আৰু সেই মানুহজনে বঞ্চিত, শিল্পী পেঞ্চনৰ নামত একো পোৱা নাই, বয়স 85, একোৱেই পোৱা নাই। ডক্টৰ বেজবৰুৱাৰ সফলতাৰ অভিলেখৰ নামত চিঞৰি ৰখা আমি বোলে তেওঁৰ কাৰণে কিবা এটা কৰিব পাৰোঁ নে নোৱাৰোঁ? ডক্টৰ বেজবৰুৱাৰ অভিলেখত উৎসাহী প্ৰযোজক বা অন্যান্য সাংস্কৃতিক প্ৰেমীসকলে এই মানুহজনৰ কাৰণে কিবা কৰিব পাৰোঁ নে নোৱাৰোঁ? এওঁৰ ঘৰ নলবাৰী জিলাৰ গোবৰডাল গাঁৱৰ পদ্মপাৰা চুবুৰীৰ। অক্ষয় কলিতা নামটো ক'লে নহয়, ঢুলীয়াত লগত ঘূৰি ফুৰে। গতিকে চাব, এই আচলতে মানুহৰ যে শিল্পী সত্তাটো তেজত থাকে, মানুহৰ শিল্পী সত্তাই যে এজন মানুহক মৰিব নিদিয়ে তাৰ প্ৰমাণ এই মানুহজন। এনেকৈ থকা মানুহজনে অকণমান পিছত কি কৰিব, কেনেকৈ প্ৰাণ শক্তি পায়, কি এক অজান শক্তিৰ বলত তেওঁ এজন ডেকা ল'ৰাৰ দৰে, সফল ডেকা ল'ৰাৰ দৰে কাম কাজবোৰ কৰে, চংবোৰ কৰে। আপুনি দেখিলে আচৰিত হৈ যাব। এইবিলাকে শিল্পী। এই শিল্পীক আমি মৰ্যাদা দিয়া নাই, এই শিল্পীক আমি প্ৰাপ্য সন্মান দিয়া নাই, এই শিল্পীক পেঞ্চন দিবলৈ আমাৰ হাহাকাৰ। শিল্পীয়ে বিভিন্ন ধৰণৰ আমোলা বিষয়ক লগ কৰি তাত বাতিকাৰী একো নাপায়, আৰু তাৰ কাৰণে এনেকৈ আছে, এই উশাহ টানি টানি আছে। তথাপিও তেওঁলোকৰ তেজত শিল্প আছে বাবেই তেওঁলোকে ঢোলৰ মাত শুনিলেই ওলাই নোহোৱাকৈ থাকিব নোৱাৰে। সভা পূজা কিবা আহিলেই তেওঁলোকৰ প্ৰাণত মানে শৰীৰত যেন প্ৰাণ সঞ্চাৰ হয়, শৰীৰত যেন অনামী শক্তিয়ে দেখা দিয়ে আৰু চং কৰে। মই দেখুৱাইছোঁ, চাওক এই মানুহজনৰ কথাটো। এইজনে সেইজন মানুহ, অক্ষয় কলিতা, বয়স 85 বছৰ। চাওক এনেকৈ বহি আছে, এনেকৈ মন মাৰি বহি আছে, ঢুলীয়াই ঢোল বজাই আছে, তেওঁ চাই আছে। তেওঁ কিন্তু তাৰ মেইন চক্ৰা মানে মেইন ভাৱৰীয়া। এই লৈ গৈছে, উঠিছে, সহযোগী তেওঁক লৈ গৈছে। এতিয়া চাব তেওঁৰ শক্তি, চাব তেওঁৰ প্ৰাণত কি ধৰণে এক অজান শক্তি আহিছে, সোমাইছে, আৰু সেয়াই শিল্প, সেয়াই শিল্পীৰ প্ৰাণ, সেয়াই শিল্পীৰ উশাহ। চাওক কেনেকৈ দৌৰি গৈছে 85 বছৰ মানুহজন। নাৰ্ভৰ বেমাৰ আছে, নাৰ্ভৰ বেমাৰ, ভালকৈ খোজ কাঢ়িব নোৱাৰে, অথচ এই মানুহজনৰ প্ৰাণ শক্তি চাওক। এই অকল শিল্পী, বাতানুকূল প্ৰেক্ষাগৃহত বহি, বাতানুকূল ঘৰত বহি শিল্প চৰ্চা কৰা মানুহসকলে ইয়াক অনুভৱ কৰিব নোৱাৰে। তেওঁ ভাও কৰিছে, এনেকৈ মাটিত পৰি থাকে প্ৰায়। এই সমস্ত অনুষ্ঠানটোত তেওঁ প্ৰায় মাটিত আধা ঘণ্টা সময় এনেকৈ পৰি থাকে, নাৰ্ভৰ বেমাৰীজনে। ইমান ঠাণ্ডা, পুহমহীয়া ঠাণ্ডাত মাটিত পৰি থাকে এই ভাওটো দিয়াৰ কাৰণে। আকৌ পৰি এনেকৈ পৰি আছে, ধেমালি কৰিছিল। তেওঁলোকৰ চং হৈছিল, চঙৰ মূল মানুহজন তেওঁ। ৰ'ব নোৱাৰে, ঘৰৰ মানুহে হাক দিয়ে, তেওঁ নুশুনে, কাৰো কথাই নুশুনে। ঘৰত ভালকৈ খাব নাপায়, ভালকৈ দুবেলা দুমুঠি খাবলৈ তেওঁৰ নাই। ভিটামিনটো বেলেগ বাদ দিয়ক না। এইসকল শিল্পী, আমাৰ সাংস্কৃতিক সঞ্চালকালয়ে এইবিলাকক চিনি নাপায়, সাংস্কৃতিক পুৰোধা ব্যক্তিসকলে এওঁলোকক চিনি নাপায়, সাংস্কৃতিক প্ৰতিনিধিত্ব কৰা আমাৰ স্বয়ম্ভূ নেতাসকলে এওঁলোকক চিনি নাপায়। চাওক তেওঁৰ পজিশ্যন, চাওক। 85 বছৰীয়া মানুহ বুলি কোনে ক'ব? তেওঁ এজন 85 বছৰীয়া অক্ষয় কলিতা, নাৰ্ভৰ বেমাৰ আছে তেওঁৰ, এনেকৈ কৰি আছে তেওঁ চং। এই প্ৰাণ শক্তি, এইজন মানুহ চাওক। যদি কাৰোবাৰ লাজ আছে সাংস্কৃতিক বিভাগৰ, এই মানুহজনক উচিত প্ৰাপ্য মৰ্যাদা দিয়ক।
যদি সাংস্কৃতিক মন্ত্ৰালয়ৰ মগজু আছে আপোনালোকৰ মাননীয় সঞ্চালক মহোদয়, মাননীয় সাংস্কৃতিক মন্ত্ৰী মহোদয়, এওঁলোকক চকু মেলি চাওক, এওঁলোকক কিবা এটা দিয়ক। আৰু ডক্টৰ বেজবৰুৱাৰ নামত চিঞৰ বাখৰ কৰি থকাসকলকো কৈছোঁ, পাৰে যদি এককালীন সাহাৰ্য হ'লেও এই মানুহজনক দিয়ক, দি উপকাৰ কৰক। এওঁলোক শিল্পী, এওঁলোকক চেলুট জনাই সমগ্ৰ জাতিয়ে। স্বদেশ আৰু স্বজাতিৰ তেজ ঘামৰ বতৰালৈ আপোনালোকৰ কাষলৈ আহিছে DKV ফেক্ট, স্বাধীন কণ্ঠ। নিউজ চেনেল নহয়, শোষিত, নিষ্পেষিত, বঞ্চিত শ্ৰমজীৱী জনসাধাৰণৰ ক্ষোভ আৰু প্ৰতিবাদৰ মঞ্চ। সাম্ৰাজ্যবাদী শাসন আৰু শোষণৰ বিৰুদ্ধে নিৰ্যাতিত জনতাৰ একত্ৰিত কণ্ঠ। নিউজ চেনেলত ক'ব নোৱাৰা অনেক কথাৰ এখন বৃহৎ মঞ্চ DKV ফেক্ট, DKV ফেক্ট, DKV ফেক্ট।